Hello guys, নিশ্চয় সকলে ভাল মহালম আৰু আপোনালোকে চাই আছে টেক চেনেল। আপোনালোকক আজি এই ভিডিঅ'ত কথা পাতিম HSLC এক্সামৰ ৰিজাল্ট অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ ফলাফল আপোনালোকে কেনেকৈ চেক কৰিব সেইটো বিষয়ে আজি এই ভিডিঅ'ত সম্পূৰ্ণকৈ আলোচনা কৰিম। আপোনালোকে মোবাইলতে মাত্ৰ 2 মিনিটৰ জৰিয়তে সকলোতকৈ আগতে আপোনালোকে আপোনাৰ ৰিজাল্ট চেক কৰিব পাৰিব। কিন্তু কেনেকৈ জানিবৰ বাবে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক। এটা নতুন প্ৰসেস দেখুৱাই দিম যিটো প্ৰসেসত আপোনালোকে সকলোতকৈ আগতে মাত্ৰ 1 মিনিটতে আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব। ঠিক আছে বন্ধুসকল, তো বেছি কথা নাপাতি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আৰম্ভ কৰাৰ পূৰ্বে এটা ৰিকুৱেষ্ট, যদি এতিয়ালৈকে ভিডিঅ'টোত লাইক কৰা নাই এটা লাইক কৰিব আৰু যিসকলে চেনেলটোত নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি আমাৰ ইউটিউবৰ সৈতে জড়িত হৈ থাকিব। কিন্তু এনেকুৱা ধৰণৰ ৰিলেটিভ ভিডিঅ' এইটো চেনেলত পাই থাকিব। তো বেছি কথা নাপাতি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, পোনপ্ৰথমে মই মোবাইল স্ক্ৰীনখন ওপেন কৰি প্লে ষ্ট'ৰটো ওপেন কৰি আপোনালোকক দেখুৱাইছোঁ। তো আপোনালোকে কি কৰে প্লে ষ্ট'ৰটো ওপেন কৰিব। ঠিক আছে, প্লে ষ্ট'ৰ ওপেন কৰি ইয়াতে চাৰ্চ বাটনত টাইপ কৰিব সেৱা ৰিজাল্ট 2022 বুলি। ওকে, টাইপ কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাইছোঁ। ইয়াতে চাওক এপ্লিকেশ্যন এটা দেখুৱাই আছে আপোনালোকক সেৱা ৰিজাল্ট 2022 মোৰ ওপেন দেখুৱাইছে। আপোনালোকৰ ক্ষেত্ৰত ইনষ্টল দেখুৱাব, তো আপোনালোকে জাষ্ট ওপেন কৰি ল'ব। ঠিক আছে, মই ওপেন কৰি আপোনালোকক লাইভ স্ক্ৰীনত দেখুৱাই দি আছোঁ যে কেনেকুৱা ধৰণৰ ইণ্টাৰফেচ খোল খাই যাব ওপেন হোৱাৰ পাছত। তো ওপেন কৰাৰ লগে লগে বৰ্তমান সময়ত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাই যাব। ঠিক আছে বন্ধুসকল, কিন্তু নেক্সট টাইম এইটো হ'ল আপোনাৰ মেইন যিটো পেজ হয়, এইটো পেজত আপোনালোকৰ ৰোল নম্বৰ বহাই চেক কৰিব। কিন্তু বৰ্তমান এই পেজটো ওপেন নহয় বা খোল নাখায়, কিন্তু যেতিয়া বৰ্ডৰ পৰা ৰিজাল্ট আউট কৰিব তেতিয়াহে এই পেজটো খোল খাব। এইটো 2018 পেজ হয়, চ' এতিয়া খোল নাখায়। মই জাষ্ট আপোনালোকক এটা দেখুৱাবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। ঠিক আছে বন্ধুসকল, তো কি কৰিব, আপোনালোকে এনেকুৱা ধৰণৰ যেতিয়া পেজ খোল খাইছোঁ ইয়াতে চাওক B18 বুলি আছে। তো ইয়াতে B22 অট'মেটিক আহিব, নহ'লে বহুৱাই দিব। তাৰপিছত ইণ্টাৰ ৰোল, তাৰপিছত এণ্টাৰ নাম্বাৰ বহাব, তাৰপিছত কেপচাৰ বহোৱাৰ পিছত গেট ৰিজাল্টত ক্লিক কৰিব। গেট ৰিজাল্টত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ পেজ খোল খাই যাব। মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো চাওক মাৰ্কশ্বিট হয়। গেট ৰিজাল্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাৰ্কশ্বিট আহি যাব, কিমান নম্বৰ পাইছে কোন ছাবজেক্টত সম্পূৰ্ণ আহি যাব। বন্ধুসকল, আশা কৰোঁ নিশ্চয় ভিডিঅ'টো চাই অকণ হ'লেও বুজি পাইছে। যদি ভাল লাগে এটা লাইক কৰিব। ঠিক আছে বন্ধুসকল, তো আজিৰ কাৰণে ৰাখিছোঁ, পৰৱৰ্তী ভিডিঅ'ত লগ পাম। জয় অসম।